নমস্কাৰ কেনে আছে নিশ্চয় সকলে ভালে আছে আমিও ভালে আছো আমি আজি ফাকুৱা উৎসৱ চাবলৈ গৈ আছো আমাৰ বিশেষকৈ বৰপেটাত অসমৰ বৰপেটাত কি হয় ফাকুৱা উৎসৱৰ কাৰণে খুব জনপ্ৰিয় গতিকে বৰপেটাত যিমানবোৰ জায়গা আছে জায়গা বিশেষকৈ মানে কি হয় যেটো গোহাঁই ঘৰত যিখন কৃষ্ণ থাকে সেই কৃষ্ণটোক মানে এটা গ্ৰাউণ্ডত লৈ যোৱা হয় আৰু সেই গ্ৰাউণ্ডত নিয়াৰ পিছত তাত গোটেই মানুহখিনি সমবেত হয় গতিকে আমি তাত গৈ আছো এতিয়া আমাৰ বিশেষকৈ বৰপেটাত সৰভোগত এখন কামাৰগাঁও বুলি জায়গা আছে সেই কামাৰগাঁও এটা গ্ৰাউণ্ড আছে ৰেমি ফাৰ্মো আছে ওচৰতে গতিকে আমি তাত এতিয়া গৈ আছো তাৰ আপোনালোকক দেখুৱাম কেনে ধৰণে মানে ফাকুৱা উৎসৱ পালন কৰা হয় কিমান মানুহৰ সমাগম হয় সেই সকলোখিনি আপুনি দেখি ল'ব আৰু দেখাৰ কাৰণে আপুনি চাই থাকক মোৰ চেনেলটো ফ'ল' কৰি থাকক লেটছ গো আমি এতিয়া স্কুটিৰে যাব ওলাইছোঁ মোৰ লগত আমাৰ ভাতিজা আছে আৰু আমাৰ বাবা আছে বাবা হোলী চাব যাবি না বাই দিয়া বাই আমি গোটেইবিলাকে এতিয়া ফাকুৱা উৎসৱ চাবলৈ যাম হোলী চাবলৈ যাম এতিয়া আমি স্কুটি ষ্টাৰ্ট কৰিম স্কুটিখন এতিয়া মই হেৰি কৰিলোঁ কি ফাকুৱা পেলাই থৈছে এইটো চা হোলী দিছে আমাৰ বাবা শুনিমাখা এতিয়া ঘৰৰ পৰা যাব ওলাইছোঁ ঘৰতো কাম চলি আছে গোটেই ৱাল চল বনাই আছেতো খুব ব্যস্ততা তাৰ মাজতো আমি ফাকুৱা উৎসৱ চাবলৈ যাই আছোঁ এতিয়া আমি যাম আৰু ওলাব ওলাইছোঁ আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া গেটৰ পৰা এই বাবাখনো যাব ওলাইছে গোটেই মাখা একেলগে যাব ওলাইছোঁ খুব মানুহবিলাক আহি আছে এতিয়া ফাকুৱা উৎসৱৰ কাৰণে মানে কামাৰগাঁও ফিল্ডত গৈ আছোঁ কিমান মানুহ যাই আছে চা বহুত মানুহ গৈ আছে বন্ধুসকল সৰভোগৰ পৰা বেছি দূৰ নহয় সৰভোগ ৰেলৱে ষ্টেচনৰ পৰা কমচে কম 5 কিলোমিটাৰ দূৰ হ'ব 5-6 কিলোমিটাৰ এই মানুহগিলা আহি আছে চা কিমান মানুহ আহি আছে এইটাতে মাছ ধৰি আছে কিমান ধুনীয়া এইটো হৈছে সৰভোগ বিল হয় এইটো সৰভোগ বিল ধৰি থাক মই চলাই থাকিম তুমি দেখুৱাই থাকবি যাকে দেখুৱাই তাকে দেখুৱাই থাক দেখুৱাই থাক যি ইচ্ছা আছে তাকে দেখুৱাই দি ঘূৰাই পকাই এতিয়া আমি গৈ আছোঁ মানে ইমান ভিৰ হৈছে দেখা পাইছে আপুনি কিমান ভিৰ হৈছে চা বহুত ভিৰ হয় কিমানকৈ লোৱা 50 টকা বাপৰে বাপ 50 টাকাকৈ ল'ব বোলে পাৰ্কিং ঠিক আছে দে 50 টকা দিয়াই ভাল আৰু দে ঠিক আছে আমি পাৰ্কিং কৰিব আহিছোঁ দে না চলি থাকবা দি দেখুৱাই থাক যি ইচ্ছা থাকে দে মানুহবিলাক দেখাই দেখাই থাক যি দেখাই থাক দে দেখাই আছা এই পাৰ্কিং কৰিব আহিছোঁ আমি ইয়াত পইচাটো ইথানে দিব লাগিব নেকি ইমান ভিৰ হৈছে ছাৰ পাৰ্কিং ফিজ লাগিব বোলে অজস্ৰ মানুহ হৈছে অজস্ৰ বিভিন্ন দোকান সমাৰ ওলাইছে ইয়াত বহুত মানুহ হৈছে বাপৰে বহুত ভিৰ হৈছে দেই অজস্ৰ মানুহ আহিছে বহুত মানুহ আহিছে দেই